বহুত বহুত ধন্যবাদ সকলো ৰাইজকে আৰু মোক যে ইমান আদৰণি কৰিছে, ইমান ৰেচপেক্ট কৰিছে, বহুত ভাল লাগিছে। মই একচুৱেলি জীৱনত প্ৰথমবাৰ বুলি ক'ব পাৰি এনেকুৱা আনন্দিত পাইছোঁ। আৰু মই আৰু আমাৰ প্লাবন ছাৰ লগতে আমাৰ ৰাইজৰ DMPকে সকলো ৰাইজকে ধন্যবাদ দিব বিচাৰিছোঁ কিউকি মেৰেকো মোক ইমান ৰেচপেক্ট আদৰি আনিছে, ইমান সুন্দৰকৈ আদৰি আনিছে। তাত বহুত দেশে আহিছিলে, 14খন দেশে আহিছিলে। তাৰপিছত মই ফাইনেলত ইণ্ডোনেছিয়াৰ লগত কৰিছোঁ। ইণ্ডোনেছিয়াক পৰাস্ত কৰি মই গ'ল্ড মেডেল প্লাছ বেল্ট লৈ আহিছোঁ। বহুত আনন্দিত হৈছোঁ আৰু মোৰ হেড কোচ জয়িছ বাৰ্লি ছাৰ ধন্যবাদ দিব লাগিব। মই প্ৰথমতে যিটো মই ভাবি ওলাই গৈছিলোঁ 5 বছৰ আগৰ পৰা 6 বছৰ 7 বছৰ হৈ গ'ল, 6 বছৰ 7 বছৰ হৈ গ'ল। মই যিটো সপোন ৰচি মই বাহিৰত গৈছিলোঁ, আজি এই সপোনটো পূৰ্ণতা পাইছোঁ।